আমাৰ জীৱনো বৰ দুখৰ এতিয়া ইটো নকৰিলেও নহয় সিটো নকৰিলেও নহয় তাকে ৰাতিপুৱা গৰু চৰু দি আজৰি হ'লোঁ হৈ পেলানি এতিয়া আজি কামলৈ এবাৰ গৈ আছোঁ আজি আকৌ গাঁত খান্দিবলৈ যাওঁ আছি ঘৰৰ তাকে ক'লে কিয় মানে গাঁতটো যদি খান্দি দিওঁগৈ মানে কষ্ট হয় বহুত কষ্ট হয় এতিয়া নকৰিলেও নহয় মানে যদি গাঁতটো খান্দি দিওঁ মানে ধৰি লওক 2 টকামান বেছিকৈ পাওঁ গাঁতটোত 700কৈ দিয়ে যদি মিস্ত্ৰী কৰিলে 500 পাওঁ মানে সেইকাৰণে ভাবিলোঁ নহয় 2 টকামান বেছিকৈ পাম তেতিয়াহ'লে মোৰ পইচা কেইটামানো দৰকাৰ হৈছে মোবাইলটো অকণমান ভাগি আছে মোবাইলটো ভাল কৰিবলৈ মানে বহুত পইচা লাগে সেইকাৰণে ভাবিলোঁ নহয় গাঁতকে খান্দোৱে বাৰু তাকে এতিয়া গৰু গাই এইবোৰ দি আজৰি হ'লোঁ গৰুকেইটা দি আজৰি হ'লোঁ হৈ পেলাই এতিয়া তিহুতলিকে কালি দৰৱ মাৰিছিলোঁ বোলো চাহ ঘৰ আহিলোঁ তাকে আকৌ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত এইদিন কষ্ট হৈছে কেৰেলাত নৰা পাৰিও হোৱাকৈ নাই তাৰপৰা আকৌ এইফালে কামলৈ গৈ থাকিবলগীয়া হৈছে সেইকাৰণে কাম খতি কৰি পেলাই নৰা পাৰিলোঁ পাৰিয়ে নলগৈ সময় নহ'লে মানে নৰা কাটিবলগীয়া হৈছে বৰ দিগদাৰ এই দিনকেইটা মানে মোৰ কাৰণে যে এই দিনকেইটা বৰ দিগদাৰ নৰা পাৰিব লাগে যে কাকো কাটিব লাগে মানে উপায় নাই আৰু তাকে আপোনালোকৰ খবৰ খাতি কেনেকুৱা ভালনে যদি কাৰোবাৰ বেয়া চলি আছে ভাল হওক ভগৱানৰ ওচৰত তাকে কামনা কৰিছোঁ মোৰ বৰ্তমান মোৰ ভালেই খালি মই আৰু মোৰ ভাল মানে মোৰ কষ্টৰ মাজেই গৈছে আৰু কষ্টৰ মাজতে আছোঁ আৰু যেনে কষ্টৰ মাজেই ভাল বুলি ক'ব লাগিব মোৰ বিশেষ বেয়া নহয় বাৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তাকে আপোনালোকক দেখুৱাওঁ কিমান কষ্ট কৰিবলগীয়া হয় মই গাঁত খান্দিবলগীয়া হয় গাঁত এতিয়া নাখান্দিলেও নহয় খান্দিব পইচা টকামান সৰহকৈ পাম বোলো গাঁতটোকে খাওঁগৈ তাকে কাৰণে গাঁতকে খান্দিব যাম এতিয়া সোনকালে উঠিলোঁ আজি এইকেইদিন অকণমান উঠাও দেৰি হৈছে দেই তাৰমানে কি হৈছে মানে এইকেইদিন কষ্টটো বেছি হৈছে অকণমান তাৰপৰা উঠা দেৰি হৈছে ইয়াত মানে মোৰ ঘৰত মানে কাম নাইকিয়া হৈ গ'ল কাম নাই মানে কি নহয় ধৰি লওক কেৰেলা চেলা নাপাই হৈ গ'লে ইয়াত বিশেষ কাম নাই সেইকাৰণে মানে মোৰ কামবোৰ বেলেগত আছে কাৰণে ইয়াত ৰাতিপুৱা টাইমত কামলৈ যোৱালৈকে একো কৰিব নোৱাৰোঁ কাৰণে অকণমান দেৰিলৈকে শুই থাকিব ল'ৰাৰ লগতে দেৰিলৈকে মানে কি নহয় 6টা বাজে আৰু 6টা 6:30 বাজে তাতকৈ দেৰি নহয় মোৰ কাৰণে সেয়াই দেৰি তাকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি এতিয়া ভিডিঅ'টো চাই থাকিব দেই আকৌ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ চাব আপোনালোকে মই কেনেকৈ গাঁত খান্দিছোঁ কিমান কষ্ট কৰিবলগীয়া হয় তাকে বোলো ভিডিঅ'টা বনাওঁ আৰু যদি নতুনকৈ চাইছে আপোনালোকে আমাৰ চেনেলটো লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰিব নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকিব শেষলৈকে তিহু ফুল আহি গ'ল দেখিছেনে তিহু এয়া যেনি ফুলে ফুল দেখিছেনে এই হালধীয়া ফুল আহি গ'ল দেখিছে ফুল যেনি ফুলে আহি গ'ল এইয়া ফুল আহি গ'ল আৰু কলিও আহিছে বাৰু দেই কলিও আহিছে এইয়া চব এইবোৰ কলি দেখিছেনে কলি দেখিছেনে এইবোৰ কলি দেখিছেনে এইয়া দেখিছেনে 1 2 ওচৰা-ওচৰিকৈ 3টা দেখিছেনে এনেকৈ আহি গ'ল কলি এয়া দেখিছেনে তিহুটো দেখুৱাই এই দেখুৱাই ভালে আপোনালোকক প্ৰথমবাৰ দেখুৱাইছোঁ আৰু কেৰেলা দেখুৱাই কেৰেলা দেখুৱাই পকাইছোঁ আৰু এনেকৈ আৰু এনেকৈ যদি আহে নহয় মনটোকে ভাল লাগে আপোনালোকক কেনেকুৱা লাগে নাজানো আমাৰ কাৰণে খেতিয়ক কাৰণে এয়াই ধেৰ আমি দেখুৱাইছোঁ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাওক বাৰু চাওক ভিডিঅ'টো মানে দেখি আপোনালোকক ভাল লাগে এনেকৈ জানো কিন্তু আমাৰ দেখুৱাবলৈ পায়ো ভাল লাগে আৰু আমাৰ মানে এনেকুৱা ধৰি লওক হালধীয়া যেতিয়া ফুল ফুলি থাকে বা যেতিয়া কেৰেলা এটা সম্পূৰ্ণ বগা আহে তেতিয়া আমাৰ কাৰণে সেয়াই ধেৰ মানে বহুত কষ্ট কৰি তুলিবলগীয়া হৈছে যে আৰু মানে কথাটো কি হ'ল সৰু ল'ৰা ছোৱালীৰ লগতে তুলিব লাগে যে সেইকাৰণে বহুত ভাল লাগে এনেকৈ আহিলে আপোনালোকে কৰি চালে গম পাব যদি কোনোবাই কৰা নাই কিন্তু কৰা ক'লে গম পায় বহুত ভাল লাগে এতিয়া কামত জেগা আহি পালোহি আৰু তাকে কামত ধুওঁ বেলচাখন লৈ লৈছোঁ তাকে কামটো আৰম্ভ কৰোঁ লাগি যাওঁ আৰু দিনটোলৈ আৰু চাই দিব ভিডিঅ'টো শেষলৈকে আৰম্ভ কৰোঁ কামটো আমিও পাইছোঁহি আৰু এইটো সি খান্দি আছে মই হ'ল নাই 2 ফুট গৈছা এইটো মই খান্দি আছোঁ একদম গৰম উঠি গৈছেগৈ গা এইটো খান্দি বৰ ৰ'দ আজি
ফাইনেলি গাঁতটো হ'লগৈ আৰু এইটো চাওক কিমান দ দেখিছেনে বাৰু ইমান দ কৰিবলগীয়া হৈছে 5 ফুট দ 5 ফুট বহল ইফালে ইফালে 5 ফুট বহল 5 ফুট দ তাৰপৰা এতিয়া এইটো এদাই হ'লগৈ দেই প্ৰথমতে তাৰপৰা কাম কৰিম আৰু এতিয়া ভাত তাতবোৰ খাই লওঁ তাকে দেখুৱালোঁ আপোনালোক দেখিছেনে কিমান দ বহুত দ দেখিছেনে এইটো কিমান দ খান্দিবলগীয়া হৈছে তাকে ভাতটো খাই লওঁ এতিয়া প্ৰথমতে এদাই হ'ল হাজিৰা এটা পৰিলে 700 দেই আমি অকল না এতিয়া ভাত চাত খাই ৰেডি হ'লোঁ গাত এটা খান্দিলোঁ তাৰপৰা আকৌ এতিয়া এটা পৰিলে তাৰপৰা হেৰি কৰিলোঁ এই গাঁতটো খান্দি মেলি আজৰি হ'লোঁ তাৰপৰা এতিয়া হেৰি কৰিম এই আকৌ এবেলা আকৌ কাম কৰিবলৈ কৈছে তাকে ঘৰলৈ গুচি ভাবিলোঁ ঘৰলৈ গুচি বোলো কামকে এবেলা কৰি যাওঁ কিবা এটা হ'ব এনেই এতিয়া ঘৰত গৈও কাম কৰিবলৈ মন যাব বৰ ভাগৰো লাগিছে বৰ ভাগৰ লাগে চাগে দেখিছে নহয় আৰু গাঁত খনাটো কিমান কষ্ট বেলেগ কষ্ট তাকে এতিয়া আকৌ কাপোৰ কানিটো অলপ চেঞ্জ কৰিলোঁ গোটেই গাঁত খনাৰ কাৰণে গোটেই গেঞ্জি তিতি গ'ল তাৰপৰা ঘাম আজি ৰ'দটো বৰ চোকা বাঢ়ি দেখিছেনে এয়া ৰ'দটো বৰ চোকা আজি একদম পূৰা চোকা হৈ সেইকাৰণে বোলো অকণমান বহি মেলি লওঁ বহি মেলি লৈ আকৌ হেৰি কৰিম কাম কৰিম এবেলা তাকে কাপোৰ কানি চেঞ্জ কৰিলোঁ সেয়াই আৰু আমাৰ এতিয়া মিস্ত্ৰী মানুহ হাজিৰা কৰা মানুহৰ জীৱন এনেকুৱাই আৰু কি ক'ব উপায় নাই এতিয়া কাম চাম ছুটি কৰিলোঁ আৰু যাওঁগৈ আৰু তাকে ভাগৰো লাগিছে তাকে ভিডিঅ' নবনাওঁ ভিডিঅ'তে আজি এনেকৈ পাৰ কৰি দিলোঁ আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'তে আজিলৈ বাই বাই